সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত আমাৰ যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে উদযাপন কৰিছে আৰু ময়ো এই সুযোগতে শুভ বৰদিনৰ উপলক্ষে অসমবাসী সকলো ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ পৰা প্ৰায় 2025 বছৰ আগত এই মানৱ জাতিক পাপৰ পৰা মুক্ত কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট এই ধাৰালৈ আহিছিলে আৰু যিসকলে তেওঁক বিশ্বাস কৰে আমি পাপৰ পৰা মুক্তি পাওঁ, সেইটোকেই বিশ্বাস কৰি আজিৰ দিনটো পালন কৰিছে। আৰু মই আশা ৰাখিম এই বৰদিনৰ যোগেদি আমাৰ সমাজত শান্তি সম্প্ৰীতি আৰু যিটো ভাতৃত্ব সেইটো আৰু বেছি মজবুত হ'ব। মোৰ ফালৰ পৰা ময়ো অনুৰোধ কৰিম আহি থকা দিনটোত যাতে আমি সকলোৱে পৰস্পৰক মৰম কৰি আমি যাতে আগুৱাই যাব পাৰোঁ, আমাৰ মাজত ভাতৃত্ববোধ যি আছে সেইটো অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ অসমবাসী সকলো ৰাইজক এই বৰদিন উপলক্ষে শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। আজি শুভ বৰদিন আৰু এই বৰদিনৰ উপলক্ষে সকলোকে মই খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাইছোঁ। এয়া কাহিবাৰী বাপ্তিষ্ট মণ্ডলী আৰু ময়ো এই মণ্ডলীৰে এজনী সদস্য আৰু এই সময় বৰদিন পালন কৰিবলৈ আহিছোঁ সকলো সমাজৰ লগত। মই গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰোঁ, তাত ইংৰাজী বিভাগৰ মুৰব্বী হৈ আছোঁ আৰু আজি ভাল লাগিছে ইয়াত আৰু তোমালোকলৈও বৰদিনৰ নমস্কাৰ জনাইছোঁ আৰু সকলোলৈ বৰদিনৰ শুভেচ্ছা থাকিল।